নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিজ্ঞাপন নিউজলৈ। মই গাফাৰ হুছেইন আজিৰ ভিডিঅ' লৈ আহিছোঁ। ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটিয়ে 200টা জুনিয়ৰ এছিষ্টেণ্ট কাম টাইপিষ্টৰ নটিফিকেশ্যনৰ ওপৰত। যদি আপুনি প্ৰথমবাৰলৈ মোৰ ভিডিঅ'টি চাইছে তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মোৰ ভিডিঅ'সমূহ দিয়াৰ লগে লগে চাব পাৰিব। ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটিয়ে অল ইণ্ডিয়াত 200টা জুনিয়ৰ এছিষ্টেণ্ট কাম টাইপিষ্টৰ বিজ্ঞাপন জাৰি কৰিছে। তাৰে আনৰিজাৰ্ভ 83টা, EWS 21টা, OBC 55টা, ST 12টা, SC 29টা পোষ্ট দিছে। শিক্ষাগত অৰ্হতা: কেণ্ডিডেটসকলে 12 পাছ হ'ব লাগিব। লগতে টাইপিং স্পীড ইংলিছত 40 ৱৰ্ড পাৰ মিনিট লিখিব পাৰিব লাগিব আৰু 35টা ৱৰ্ড পাৰ মিনিট হিন্দীত লিখিব পাৰিব লাগিব। এই টেষ্ট কম্পিউটাৰত হ'ব। এই পোষ্টৰ বয়স হৈছে 18 পৰা 27 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। 31 মাৰ্চৰ অনুসৰি SC STৰ বাবে 5 বছৰ ৰেহাই আছে। OBC NCLৰ বাবে 3 বছৰ ৰেহাই আছে। PWBDৰ 10 বছৰ ৰেহাই আছে। এই পোষ্টৰ মাচুল হ'ল আনৰিজাৰ্ভ OBC NCL আৰু EWৰ বাবে 1000 টকা, SC ST ফিমেলৰ বাবে 600 টকা, PWBDৰ বাবে কোনো মাচুল দিব নালাগে। এই এপ্লাই অনলাইনত কৰিব লাগিব। ইয়াৰ লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে। অনলাইন এপ্লাই আৰম্ভ হৈছে 22 মাৰ্চ 2023ৰ পৰা আৰু ইয়াৰ অন্তিম তাৰিখ হৈছে 20 এপ্ৰিল 2023লৈকে। ধন্যবাদ মোৰ ভিডিঅ'টি চোৱাৰ বাবে।